মাহত উপাৰ্জন কৰে 12,000 টকা ব্যৱহাৰ কৰা মোবাইলটোৰ দাম লাখ টকীয়া ক'ত পায় ইমানবোৰ টকা গুৱাহাটীখন লেতেৰা কৰা নাৰী দেহ ব্যৱসায় কৰা যুৱতীবোৰ ক'ৰ পৰা আহে চাওক আমাৰ এই প্ৰতিবেদন নিশাটোৰ ভিতৰতে ভাইৰেল হৈ পৰিছিল যুৱতী কেইগৰাকী কিন্তু যুৱতী কেইগৰাকীৰ নাম আপুনি জানেনে নাম ঠিকনা সকলো কম আপুনি ভিডিঅ'টো শেষলৈ চাব তেহে আপুনি কথাবোৰ বুজি পাব বহুত জিলাৰ পৰা যুৱতী আহি গুৱাহাটীত বসবাস কৰে এতিয়া সেই যুৱতী গাঁৱলীয়া নহয় এতিয়া সেই যুৱতী হৈ পৰিছে টাউনীয়া চহৰৰ যুৱতী কেইগৰাকী ভালেই আছে গাঁৱৰ যুৱতীবোৰেহে চহৰখন লেতেৰা কৰিছে ঘৰৰ পৰা যুৱতীবোৰক কল কৰি সোধে বোলে তুমি কি কাম কৰা লাখ টকীয়া ফোন লৈছা দৰমহা কিমান পোৱা প্ৰাইভেট কোম্পানীত কাম কৰা যুৱতীবোৰে 12,000 টকা পায় ৰুমৰ ভাড়া খোৱা বোৱা মেকআপ আৰু কাপোৰত যায় বোলে ঘৰত থাকি পঢ়িলে যুৱতীগৰাকীৰ পঢ়িবলৈ অসুবিধা হয় গুৱাহাটীৰ ৰুমত থাকি পঢ়িলেহে পঢ়িবলৈ সুবিধা হয় সেই অভিভাৱকে পঠাই দিলে গুৱাহাটীত পঢ়িবলৈ যোৱা মইনা ভালকৈ থাকিবা ভালকৈ পঢ়িবা তেহে তুমি ডাঙৰ হ'লে কিবা এটা কৰিব পাৰিবা মাক দেউতাকে গমেই নাপায় মইনাজনী ডাঙৰ হ'ল এতিয়া এক নিশাত উপাৰ্জন কৰে 6,000কৈ টকা দেউতাকৰ বয়সৰ ব্যক্তিৰ লগতো অশ্লীল কৰ্মত লিপ্ত হয় যুৱতীবোৰে কাৰণ সেই যুৱতীক এতিয়া লাগে টকা তাৰ বাদে একো নালাগে গুৱাহাটীত থাকিয়ে যুৱতী কেইগৰাকীয়ে নাৰী দেহ ব্যৱসায়ত নামি পৰিছিল কেৱল টকাৰ বাবেই নিজৰ শৰীৰটো উদঙাই দিবলৈ লাজ নকৰে এই সকল যুৱতীয়ে ঘৰৰ পৰা দূৰত থাকি স্বাধীনতা লাভ কৰি নিজৰ শৰীৰটো উদঙাই দিবলৈ কিয় সংকোচ নকৰে এই সকল যুৱতীয়ে কিয় সংকোচ নকৰে অচিনাকি ব্যক্তিৰ ওচৰত নিজৰ শৰীৰটো উদঙাই দিবলৈ এই যুৱতী কেইগৰাকী নিজৰ লগতে পৰিয়ালৰ ঘৰৰ সকলোৰে সন্মান শেষ কৰি দিয়া নাইনে নিজৰ লগতে মাক দেউতাকৰ সন্মান গুৱাহাটীত পঢ়িবলৈ অহা আৰু কৰ্ম কৰিবলৈ অহা প্ৰত্যেকগৰাকী যুৱতীৰ কথা আমি কোৱা নাই সেই আপুনি কথাবোৰ গাত পাতিও নল'ব মাজনিশা গুৱাহাটীত চুটি কাপোৰ পিন্ধি ধলং পলংকৈ ঘূৰি ফুৰে কাৰ জীয়েক সেইজনী যিজনীয়ে বোলে 2 পেক নামাৰিলে নিশাটো টোপনিয়ে নাহে কাৰ জীয়েক বা সেইজনী যিজনীয়ে নিজৰ শৰীৰটো উদঙাই টকা উপাৰ্জন কৰে বোলে বুকুত টেটু হাতত টেটু কঁকালতো টেটু তেনেধৰণৰ যুৱতীক বিয়া পাতি আপুনি জীৱনটো গণ্ডগোল নলগাব শৰীৰৰ প্ৰাইভেট অংশত টেটু অঁকা যুৱতী কেইগৰাকী কেতিয়াও এগৰাকী ভাল যুৱতী হ'ব নোৱাৰে কথাটো আপুনি মনত ৰাখিব বাহিৰত কৰ্ম কৰি থকা যুৱতী কেইগৰাকীক আমি ক'ব বিচাৰিছোঁ ভাল কৰ্ম কৰা ভাল পথেৰে আগবাঢ়িবলৈ চেষ্টা কৰা তেহে তোমাৰ সন্মান আৰু তোমাৰ মা দেউতাৰ সন্মান তুমি জীয়াই ৰাখিব পাৰিবা ভিডিঅ'টো কেনে লাগিল বেয়া লাগিলে কমেণ্টত জনাব আৰু ভাল লাগিলেও শ্বেয়াৰ কৰিব দেই ধন্যবাদ